हेलो स्टूडेंट्स, मैं तुम्हारे विप्लव दे सर क्लास 10 जेनेरेल साइंसर এটা ইম্পৰ্টেন্ট বিষয় লৈ আজি মই ডিসকাস কৰিম। আজি পাঠৰ লগত সম্পৰ্কিত মাৰ্কৰ ডিস্ট্ৰিবিউশন, কোন অধ্যায়ত কিমান মাৰ্ক আছে ইটো লৈ মই তোমালোকৰ অকমান ডিসকাস কৰিম। কোন চ্যাপ্টাৰৰ পৰা বেছি মাৰ্ক আহে, কোন চ্যাপ্টাৰৰ পৰা অকমান কম মাৰ্ক আহে, এইবিলাক মই ডিসকাস কৰিম। এটো বহুত ইম্পৰ্টেন্ট। তোমালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাবা তোমালোকে হা। মই পাওফালে চ্যাপ্টাৰৰ নাম দি দিছো আৰু হুফালে মাৰ্ক দি দিছো। তেনেহলে প্ৰথম চ্যাপ্টাৰত মাৰ্ক কিমান হয়? প্ৰথম চ্যাপ্টাৰত মাৰ্ক আছে 6। 2 নম্বৰ চ্যাপ্টাৰ এসিড, ক্ষাৰক আৰু লৱণত 6, ধাতু অধাতুত 7, কাৰ্বন আৰু তাৰ যৌগত 6, তাৰ মানে প্ৰথম যেটো চ্যাপ্টাৰ ভালো তাৰ মাজত 3 নম্বৰ চ্যাপ্টাৰ ধাতু অধাতু অকমান মাৰ্ক বেছি। এতিয়া নেক্সট মৌলৰ প্ৰজাতিত শ্ৰেণী বিভাজনত অকমান কম মাৰ্ক আছে, এটো 4 মাৰ্কস। কিমান মাৰ্কস? 4 মাৰ্কস হয়। জীৱন প্ৰক্ৰিয়া বা লাইফ প্ৰসেসত 6 মাৰ্কস। নিয়ন্ত্ৰণ আৰু সমন্বয়ত কন্ট্ৰোল কোঅৰ্ডিনেশন ইংৰাজীত মই কম, এটো 7 মাৰ্কস। জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে 6 মাৰ্কস। তাৰ পিছত বংশ বিস্তাৰ আৰু ক্ৰম বিকাশ 5 মাৰ্কস। পোহৰৰ প্ৰতিফলন আৰু প্ৰতিহৰণত 8 মাৰ্কস। অকমান মাৰ্ক বেছি আছে ইয়াত চাবা তোমালোকে হা। মানুহৰ চকু আৰু বাৰে বৰণীয়া পৃথিৱী 5 মাৰ্কস। তাৰ মানে ই চ্যাপ্টাৰৰ মাজত এই স্লাইডৰ মাজত চাবা যে নিয়ন্ত্ৰণ আৰু সমন্বয়ত অকমান বেছি মাৰ্ক আছে আৰু পোহৰৰ প্ৰতিফলন আৰু প্ৰতিহৰণটো বহুত ইম্পৰ্টেন্ট চ্যাপ্টাৰ, বহুত বেছি মাৰ্ক আছে। এতিয়া লাষ্ট 1 2 3 4 5 চ্যাপ্টাৰত বিদ্যুতত আছে 6 মাৰ্কস। বিদ্যুৎ প্ৰবাহ চুম্বকীয় ক্ৰিয়াত 5 মাৰ্কস। আৰু লাষ্ট 3টা চ্যাপ্টাৰ এইটো তোমালোকে মন কৰা, লাষ্ট 3টা চ্যাপ্টাৰ মই কম বহুত ইম্পৰ্টেন্ট। এটো বহুত সহজ, এটো সাধাৰণ জ্ঞান থাকিলে তোমালোকে লিখিব পাৰিবা। এটো কিমান আছে? শক্তি উৎসমত আছে তোমাৰ 4 মাৰ্কস, আমাৰ পৰিবেশত আছে 4 মাৰ্কস আৰু প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা 5 মাৰ্কস। এই যে আছে 3টা চ্যাপ্টাৰ 14, 15 আৰু 16, এটো তোমালোকৰ বাবে বহুত ইম্পৰ্টেন্ট চ্যাপ্টাৰ, কাৰণ এটো তোমালোকে স্কোৰিংৰ বাবে বহুত ভাল। সাইড 4 4 8 আৰু 13 মাৰ্ক মিস নকৰিবা তোমালোকে ভাল মাৰ্কৰ বাবে। টোটাল মাৰ্কস হ'ব তোমালোকৰ 90, মানে থিওৰি পৰীক্ষা আৰু প্ৰেক্টিকেল হ'ব তোমালোকৰ যেটো স্কুলত লোৱা হয় 10 মাৰ্কস। তোমালোকৰ 90 মাৰ্কসৰ পৰীক্ষা হ'ব থিওৰি আৰু 10 মাৰ্কস প্ৰেক্টিকেল। টোটাল হ'ব তোমালোকৰ টোটালটো হ'ব 100 মাৰ্কস। ঠিক আছে, তোমালোকে চাই লবা, তোমালোকে আকৌ আৰম্ভণিৰ পৰা চাই লবা। মাৰ্ক বিলাক মই বহুতবাৰ অধ্যয়ন কৰাৰ পিছত মই বনাইছো যে কোনটোত কিমান মাৰ্ক আহে। 1-2 মাৰ্কৰ হাল হলনি হ'ব পাৰে, এটো লৈ টেনশন ল'ব নালাগে, কিন্তু 90% to 99% মাৰ্ক ডিস্ট্ৰিবিউশন বা এনে ধৰণেৰে তোমালোকৰ মাৰ্কৰ বিতৰণ বা নম্বৰৰ বিতৰণ হ'ব। ঠিক আছে, তাহলে কোনটো বেছি মাৰ্ক আহে চাবা। তোমালোকে পোহৰ আৰু নিয়ন্ত্ৰণৰ সমন্বয় দুইটা বহুত ইম্পৰ্টেন্ট চ্যাপ্টাৰ। আৰু স্কোৰিং চ্যাপ্টাৰ হল ইজি হয়, আটাইকে ইজি হয়, সাধাৰণ জ্ঞান থাকিলে লিখিব পাবে। লাষ্ট 3টা শক্তিৰ উৎসসমূহ, আমাৰ পৰিবেশ, প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা। ভিডিঅ'টো আৰু বেছি দীঘল নকৰো, তোমালোকে ভাল লাগিলে লাইক শেয়াৰ কৰিবা, কাৰণ এটো বহুত ইম্পৰ্টেন্ট। প্ৰতিজন ষ্টুডেন্টে যাতে এটো বুজিব পাৰে, এটো হেল্প হ'ব প্ৰতি ষ্টুডেন্টৰ বাবে। কাৰণ তো কি হল থিওৰিত হ'ব তোমালোকৰ, থিওৰি মানে যেটো পৰীক্ষা দিবা তোমালোকে 3 আৱাৰ্ছ, এটো হ'ব 90 আৰু প্ৰেক্টিকেল ব্যৱহাৰিক প্ৰেক্টিকেল যেটো কৰিবা তোমালোকে স্কুলৰ পৰা, এটো হ'ব তোমালোকৰ 10 মাৰ্কস। তেনেহলে হ'ব 100 মাৰ্কস। কিন্তু এই বছৰ পেন্ডেমিক যেটো হল নহয়, তোমালোকৰ সংক্ৰমণ যেটো হল কৰোনাৰ কাৰণত অকনমান মাৰ্কৰ হাল হলনি বা চ্যাপ্টাৰৰ
ৰিডাকশ্যন বা কাটিব পাৰে চেপ্টাৰ কমাব পাৰে কিন্তু জেনাৰেলি এইটোই হয় তোমালোকে 90 প্লাস 10 100 মার্কস হ'ব ঠিক আছে আশা কৰো তোমালোকে ভিডিওটো তোমালোকৰ বাবে অনেক বহুত ভাল হ'ব আৰু তোমালোকে এইটো সহায় হ'ব ঠিক আছে তেনেহলে মই ভিডিওটো এতিয়া শেষ কৰিলো থ্যাংক ইউ বাই